এতিয়া আমি এনেকুৱা এটা ৱাটাৰফলত যাম। এইটো আমাৰ অসমতে আছে। এইটো কৃষ্ণাই অঞ্চলৰ বলবলা ঠাইত হয়। এতিয়া যাম, গা ধুম, এনজয় কৰিম। আপোনালোকে চাওক কেনেকুৱা এনজয় কৰোঁ। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। तो चलिए शुरू करते हैं। আমি আমাৰ ডেষ্টিনেশ্যন আহি পালো। অলপ দূৰ আছে, এতিয়া খোজকাঢ়ি যাব লাগিব। গাড়ীটো থৈ দিলো। এইটো আপোনালোকে চাব পাৰে, ইয়াতে কাপোৰ চেঞ্জ কৰি আছে আমাৰ ডাঙৰীয়া। আমাৰ এইটো হ'ল গাড়ীৰ পাইলট। এই গাড়ীটো মানে ইমান ৰাস্তা বেয়া, তথাপি গাড়ীটো লৈ আহিছে। এইটো ডেঞ্জাৰ পাইলট হয়। এইটো সৰু ৱাটাৰফল হয়। এইটো কালভাৰৰ ভিতৰতে পানী আহি আছে। এইটো মই চেণ্ডেল পিন্ধি আহিছো, চাওক চেণ্ডেলটো একদম মানে জোতা হৈ গৈছে। একদম বহুত খোজকাঢ়ি কাঢ়ি আহিলো। একদম ওখ পাহাৰৰ ওপৰত মানে একদম খোজকাঢ়ি কাঢ়ি আহিলো। কিন্তু खजाना का ठिकाना मिल गया हमें। हम अभी खजाने की तरफ चल रहे हैं। मंजिल सामने है, ये देखिए मंजिल। चलो भागो। অলপ আছে আৰু পাম আমি। এতিয়া পাইছোহি, অলপ আছে আৰু অলপ 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 আছে মানে। कितना सुंदर सुंदर व्यू है, সুন্দৰ। তো বলক আৰু একো নকওঁ, এতিয়া ডাইৰেক্ট ডেষ্টিনেশ্যনত লৈ যাম আপোনালোকক। আমি তাতে যাই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। গাইজ চাব পাৰে আপোনালোকে ভিউ। ইহঁতে গা ধুই আছে একদম মানে ধামাকা কাবাৰ তোৰ বলে তো ঝাকাস। গা ধুই আহিলো, একদম ঠাণ্ডা ঠাণ্ডা পানী। অলপ গা ধুলো, এনজয় কৰিলো, একদম ভিজি গৈছে। গা ধা ধোৱা হ'ল, এতিয়া আমি যাম ঘৰত। তো বাই বাই গাইজ। বলক গাইজ, এতিয়া আমি উভতি যাওঁ ঘৰলৈ। এইবিলাক এটা ভাল ঠাই, এটা ধুনীয়া ঠাই। ইয়াতে এইবিলাক মানে খুৰাপান কৰি কৰি ইয়াতে থৈ যায়। এইবিলাক বহুত বেয়া। আৰু ইয়াত বিড়িৰ পেকেট কিমান লাগে, বিড়ি খাওক আপোনালোকে। প্ৰদীপ বিড়ি আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে এইবোৰ ঠাইত মানে এইবোৰ বস্তু মানে বেয়া বস্তু, যেনে মদ, এইবোৰ একদম বেয়া বস্তু হয়। আৰু খালেও দূৰত খাব। এইটো ভাল এটা ঠাই, টুৰিষ্ট প্লেচ হয়। এইটো খাব নালাগে। ইয়াত এটা সুবিধা কি, ইয়াত কোনো টিকেট নাই, কোনো পইচা, কোনো এণ্ট্ৰি ফিজ, কোনো একো নালাগে, জাষ্ট আহিলে হ'ল। আমি বহুত এনজয় কৰিলোঁ ইয়াত গাইজ। বহুত এছামিজ ভাষা ক'লোঁ। এতিয়া অলপ হিন্দী কম, ইংলিছ কম, আপোনালোকে শুনিব গাইজ। জাপানিজ কম, चाइनीज भाषा कम गाइस। हम लोग इधर नहाने के लिए आए थे वाटरफॉल में। हम लोग बहुत इंजॉय किए, नहाए और बहुत फन किए। सो गाइस, आई एम कमिंग नाउ माय कार एंड आई एम गोइंग टू माय हाउस एंड रेस्ट करेंगे। ओए ओए डाঙरी आरो जापानीज भाषाটো কি আছিল? সিংচং ফাং সিংচং ছ আংচং ইয়ো ইয়ো ফাংচং। গাইস বেয়া নাপাব, মানে
কোনোবাই কোনো দুখত আছে যদি অলপ মুখত যদি অলপ হাঁহি বিৰিঙাই দিব পাৰোঁ সেইটোও মোৰ মানে কি এটা চেষ্টা তে মানুহে অলপ হাঁহিব পাৰে মোৰ ভিডিঅ' চাই আৰু অলপ এনজয় কৰিব পাৰে মোৰ ভিডিঅ' চাই এইখিনিয়ে মোৰ প্ৰচেষ্টা বা কি চেষ্টা কৰি আছোঁ মই আপোনালোক হাঁহিবলৈ অলপ কিবা মানে দিব পাৰোঁ যদি মোৰ মৰমৰ ভাই বন্ধুসকল বান্ধৱীসকল সকলো মোৰ ভিডিঅ'টো চাই কেনেকৈ পালে কেনেকুৱা লাগিল কমেণ্টত জনাব আৰু কি ক'ম গাইছ আৰু অলপ ছাপোৰ্ট কৰিব মৰম কৰিব অলপ গাইছ ভিডিঅ'টোত লাইক কৰি দিব লাইক শ্বেয়াৰ আৰু কি ছাবস্ক্ৰাইবটো হ'ল মেইন গাইছ মোৰ প্ৰথম ভ্লগ এইটো যদি মানে কিবা ভুল হয় বা কিবা হয় আপোনালোকে ক্ষমা কৰি দিব মাফ কৰি দিব সৰু ভাইটি হিচাপে আৰু আপোনালোকৰ দোৱা আশীৰ্বাদ মৰম দি থাকিব আৰু মানে কি ক'ম আৰু অলপ ছাপোৰ্ট কৰিব ছাপোৰ্ট কৰিব অ'কে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে গাইছ যদি অলপো যদি মোৰ ভিডিঅ'টো চাই এনজয় কৰিছা তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্টটো কৰিব গাইছ চ' থেংক ইউ কিবা ভুল হ'লে সৰু ভাইটি বা বন্ধু হিচাপে মাফ কৰি দিব গাইছ